গুড মৰ্ণিং গাইজ। তো ৰাতিপুৱাই আজি একদম মানে গা পা ধুই ৰেডি হ'লোঁ। তো গতিকে বৰ্তমান মানে পানীও আহি আছে অকণমান, আজিৰ দিনটো পানীও আহি আছে। চাওক এয়া পানী আহি আছে। তো আজি মানে একদম মানে আলাগ লেভেলৰ ভিডিঅ' হ'ব, ঠিক আছে। তো আজি ভিডিঅ'খন ইমান মানে মজা ধামাকাদাৰ হ'ব, গতিকে চাই থাকক ভিডিঅ'টো, মানে এনজয় মানে লাষ্টত চাই থাকক। মানে এয়া একদম মানে কি ক'ম আৰু মানে এক্সাইটেড। আৰু আজি বহুত দিন হ'ল, তো আমাৰ মহাজনীক মানে ভালেকেইদিন হ'ল মানে কথা পতা নাই। আজি 4-5 দিনমান হ'ল মানে দুজনে অলপ কাজিয়া লাগিছে, ঠিক আছে। তো কাজিয়া লগাৰ কাৰণে মানে কথা পতা, সিও কথা নাপাতে ময়ো নাপাতোঁ আৰু, ঠিক আছে। কি ক'ম আৰু এইবিলাক কৈ লাভ নাই, ঠিক আছে। তো এনেকৈ আৰু মানে ইণ্টাৰেষ্টেড আজি অলপ চেষ্টা কৰিম কথা পাতিব। তো আপোনালোকক আপোনালোকে চাই থাকক ভিডিঅ'বোৰ, ঠিক আছে। আৰু আপোনালোকে চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আৰু মানে জজ বাঢ়ি থাকে না। তেতিয়া আপুনি যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া জজ বাঢ়ি থাকে, ভিডিঅ'বোৰ বনাব মানে ইচ্ছা যায়, ঠিক আছে। ছাবস্ক্ৰাইব নহ'লে আৰু ভিডিঅ'বিলাক ভিউজ নাহিলে মানে ইণ্টাৰেষ্ট নাহে, ঠিক আছে। তো আপোনালোকক কৈছোঁ তাৰ কাৰণে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিউজবিলাক কৰি দিব। তো এনেকৈ আৰু ধামাকাদাৰ ভিডিঅ' হ'ব, অলপ চাই থাকক ভিডিঅ'বোৰ। তো সিয়াক আজি মানে কথা পাতিব চেষ্টা কৰিম, কথা পাতে না নামাতে তো দেখাই আছোঁ আপোনালোকক। তো আৰু আমাৰ লগত আছে দুটামান বাচ্চা, ঠিক আছে। তো কি কৰি আছে সিহঁতে চাই থাকক, দেখাই আছোঁ ইয়াতে। অ' তুমি কি কৰি আছা? হা কি কৰি আছা? কি কৰি ড্ৰয়িং কৰি আছা নেকি? কি বনাই আছা? এতিয়া কি হৈছে? বল এনেকৈ আঁকা, ভাল কৰি আঁকা, ডাঙৰ কৰি আ। হা কি আঁকাইছে? ৰাখি দুয়োজনে আঁকা চেষ্টা কৰ, আৰু তইও কাঠ পেঞ্চিল ল, তইও কাঠ পেঞ্চিল ল, দুয়োজনে বনাও। হা কিয়? ঐ তোমাৰ নামটো কি কৈ দিয়াচোন? তনুশ্ৰী কি? হা তনুশ্ৰী কি? তনুশ্ৰী বৰ্মন তোৰ নাম, আৰু ইয়াৰ নাম? তোমাৰ নামটো কি? হা এইফালে চাই কৈ দা। জিতুকা? কি জিতুকা বৰ্মন? হা নিজৰা? তো খাবৰ কাৰণে কি আছে চাই আছোঁ। তো ইয়াত বাবা কি আছে? ইয়াতে গাখীৰ আছে আৰু একো নাই। ভাতটো এনকৈ থৈ গৈছে। কি যে মানুহ, চাউলৰ ভাত, ইমান মানুহ চাউলৰ কাৰণে হাহাকাৰ কৰে মৰে। চাত ভাতখিনি কেনেকৈ থৈ গৈছে। এইখিনি ভাতটো মই খাব পালোঁ, মই এই শাকে দিয়া। মানে বন্ধুসকল কি কবি আৰু, ক'ব লগা মানে ভাষাই নাই। মানে পাইছে না ঘৰে চাউল পোৱাৰ কাৰণে মানে এই অৱস্থা। চাওক এই ভাতখিনি যে আছে, এই ভাতখিনি ভালকৈ থৈ কিনে মই খাব পালোঁ, ঠিক আছে। তো এই ভাতখিনি নাথাকা কৰি থৈ আহিছে। তেতিয়া মানে কি খাবা মানে অলপ কিবা সেনেকা লাগে না, পকা পৰে না, পকা পৰাৰ কাৰণে খাব ইচ্ছা নহয়, ঠিক আছে। তো এয়া আমাৰ মূলা লৈ আহিছিলোঁ, ঠিক আছে। মূলা লৈ আহিছিলোঁ। তো মূলা ভালে লাগিছে, কাকা মাছেদি বনাইছেতো, ৰূপচান্দা মাছ লৈ আহিছিলোঁ। তাৰ ৰূপচান্দা মাছেদি একদম খাই মানে ভাল লাগিছে। আৰু আমাৰ এয়াই মানে ভিতৰটো পাকঘৰটো, তো এতিয়াও ৰেডি হোৱা নাই, পাকঘৰটো ৰেডি কৰিম বাৰু। তো আপোনালোকক একদিন মানে ভালকৈ দেখুৱাম, ঠিক আছে। ঘৰটো একদম মানে চাৰিওফালে A to Z দেখুৱাম আপোনালোকক, ঠিক আছে। তো এতিয়া চাই থাকক ভিডিঅ'টো, কি আহিলে কি হয় কি নহয়। আৰু তাৰ মাজত আপোনালোকক দেখাই আছোঁ দুটা বস্তু। আৰু আজি একদম মানে এনেকুৱা একদম মানে আজি হাঁহ 4টা হাঁহ, বেলেগৰ হাঁহ আহে না, খাজাই গায়েৰে গলা কাটি, ঠিক আছে। গলা কাটি আহে একদম চাফা কৰি চাই থাকক, মই কৰি আছোঁ। তো আপোনালোকে বিশ্বাস নকৰিব না, চাই আছোঁ একদম গলা 4টা হাঁহ আহিব, 4টা হাঁহৰে গলা কাটি চাফা কৰি বনাই দিম। আৰু খাম আমি 3জনে খাম, 3জনে, আৰু কাহানি নাই। আৰু একজন মোৰ পাৰ্টনাৰ আছে, পাৰ্টনাৰটোক মাতিম, পুৰা খাই দিম, ঠিক আছে। তো চাই থাকক ভিডিঅ'টো লাষ্টত। আৰু বন্ধুসকল আৰু লগতে এটা কথা ক'ম আপোনালোকক, ঠিক আছে। আৰু এইকেইদিন মানে বহুত পানী পৰি আছে, মানে বতৰো বহুত বেয়া, খালি বজ্ৰপাত হৈ আছে, ঠিক আছে। একদম বজ্ৰপাতত মানে আমাৰ বঙাইগাঁৱত এজন মানুহ আৰু এহাল গৰু মৰিছে, ঠিক আছে। সেইটোতো আপোনালোকে নিউজত দেখিছে। তো তাৰে পিছত আৰু নেক্সট দিন আমাৰ এটা ভাগিৰ, ঠিক আছে, আমাৰ ভাগিৰ ঘৰ। তো ভাগিৰ ঘৰত কি হৈছে, আৰু বজ্ৰপাত পৰি মোটামুটি 5টামান বাজিছে দেই, 5টামান সন্ধ্যা 5টামান হ'ব, 5টামান বজাত বজ্ৰপাত পৰিছে, ঠিক আছে। বজ্ৰপাত পৰি এখন বৰ্ড, এনেকুৱা বৰ্ড চাওক, এনেকুৱা কাৰেণ্টৰ বৰ্ড এখন মানে একদম ফাটি চিৰি চুৰমাৰ হৈ গৈছে, ঠিক আছে।
বৰ্ডটো ফাটি চিৰি চুৰমাৰ হৈছে তাৰপিছত আমাৰ মোটামুটি লাইট মোটামুটি 10টামান আমাৰ লাইট ফিউজ দিছে তো আৰু আমাৰ যিহেতু মানে বৰ্ড ভাঙিছে আমাৰ পচৰ খুঁটি একদম ভাঙে বৰ্ডত মানে পচৰ খুঁটি ভাঙে চুৰমাৰ হৈ গৈছে ঠিক আছে তো মানে সাৱধানে থাকিব বৰ্তমান মানে বজ্ৰপাত ক'ত পৰে ক'ত নপৰে একদম মানে ঠিক নাই আৰু মানুহবিলাক কয় বোলে গৰু থাকিলে গৰু হাল বাই থাকিলে মানে বজ্ৰপাত নহয় তাৰপিছত কাৰেণ্ট থাকিলে বজ্ৰপাত নহয় কিন্তু বজ্ৰপাত হয় তো আপোনালোকে সাৱধানে থাকিব একদম মানে কোনো ভৰসা নাই মানুহ আৰ্থিং হ'লেও থাকিলেও মানে ঘৰত পৰিব চান্স থাকে বাৰীত পৰিব চান্স থাকে মানে ঘৰৰ বাৰেণ্ডাৰ সন্মুখত পৰিব চান্স থাকে গতিকে আপোনালোকে ভালে ভালে থাকিব আৰু সাৱধানে থাকিব বজ্ৰপাত হ'লে বাহিৰত নোলাব আৰু বজ্ৰপাত হ'লে নেটৱৰ্কবিলাক ডাইৰেক্ট ফ্লাইট মোড কৰি থ'ব মোবাইলত ঠিক আছে মোবাইলৰ চিম কাৰ্ডবিলাক ফ্লাইট মোড কৰি থ'ব তো সাৱধানে থাকিব আৰু মোবাইল নহ'লে যদি অন থাকে আৰু যদি বজ্ৰপাত হৈ থাকে ফাটাৰ ফুটুৰ হৈ থাকে তেতিয়াহ'লে মোবাইলটো ছুইচ অফ কৰি থ'ব ঠিক আছে তো আপোনালোকে ভালে ভালে থাকক আৰু এইটোৱে কামনা কৰোঁ যাতে আপোনালোকে ভালে কুশলে থাকে যাতে কিছু দুৰ্ঘটনা নহয় যাতে আমি মোবাইলে যাতে মোবাইলটো টিভিটো খুলিলে যাতে দুৰ্ঘটনা এটাও দেখা নাপাওঁ তো সেইটোৰ কাৰণে আপোনালোকক কামনা কৰিছোঁ ঠিক আছে তো আপোনালোকে ছেফটিত থাকক আৰু ভালে থাকক ঠিক আছে তো আজি এটা একদম ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো মই আহিছোঁ বৰ্তমান অভাৰব্ৰিজত চাওক অভাৰব্ৰিজৰ লুকছ তো বৰ্তমান ইয়াতে অলপমান ৰখি আছোঁ আৰু এইকেইজনে আমাৰ লগ পাৰ্টনাৰ মানে ভালেকেইজন তো বহুতে আড্ডা মাৰি আছে ইয়াত থাকি ভাল লাগে তো এইখনেই হ'ল আমাৰ নতুন ট্ৰেইনখন তো ভাল লাগিছে তো ইদি আমাৰ ট্ৰেইনখন তলেদি যায় আৰু চাই থাকোঁ ইমান ভাল লাগিছে তো বহুত মজা তো আমি আহিছোঁ বৰ্তমান চাপাৰাঘাটা ৰেলগেট অভাৰব্ৰিজত তো অভাৰব্ৰিজত বহুত মানুহ থাকে তো আপোনালোকে যদি আহিব খোজে আহিব পাৰে চাপাৰাঘাটা ফ্লাইঅভাৰ হয় তো ইয়াতে বহুতো মানুহ আহে তো ভাল লাগে অলপ পাহাৰ আছে চাই বহুত মজা লাগে তো এতিয়া দোস্ত মানে বন্ধুসকলে এনে আগে চাকা দাঙিব খুজি আছে কিন্তু আগে চাকা দাঙিব পৰা নাই তো আগে চাকা বহুত চেষ্টা কৰি আছে তো দাঙিবৰ কাৰণে এতিয়াও পৰা নাই তো চাওক কেনেকৈ কি কৰে পাৰে নে নৰে পাৰিব চাগে ভাবিছোঁ না নোৱাৰে কাম নাই তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ৰাখক থেংক ইউ